আপোনাৰ আমাৰ এৰে মতাগিলাকে বৰ ভাল পোৱা হৈছে আপুনি এবাৰ ঘৈণীয়েকটোক ঘৰত আনে এবাৰ থবা যায় কেতিয়াবা ভাল পাওঁ বুলি কয় একে ভাল নাপাওঁ বুলি কয় আপোনাৰ ধৰি এতিয়া মোৰ মানুহটোৱে মোক বৰ কষ্ট দিয়ে নহয় বুজি পাইছে না কথাটো আপুনি ভাল পাওঁ আপুনি যেটো কেৰেক্টাৰ কৰিছে বঢ়িয়া কৰিছে এইবিলাকে মানে য'ত ত'ত যাব এনেকে কেৰেক্টাৰলেছ কিবা কিবি কিয় ভাল হ'ব কিয় ভাল হ'ব চুপ মই কথা পাতি আছো না চুপ কিয় ভাল হ'ব বিনোদন ভাল একো ভাল নহয় একো ভাল বঢ়িয়া পাঠ কৰিছে বিনোদন মই তোমাৰ লগত সদায় আছো একদম অলৱেজ উইথ ইউ মতাগিলাকে মতাৰ লগত সদায় মানে কি কথা হ'ল মানে কি ক'ব বিচাৰিছা মানে আপিগিলা তাৰমানে ভাল নেকি ভাল বঢ়িয়া শকুন্তলাক মই অলৱেজ সাপোৰ্ট কৰিম ইমান মৰম লগা জাতু তাই ইমান মৰম লগা তোমাৰ ঘৰ ক'ত নো বিনোদন কিয় লাগে নমস্কাৰ সকলোকে ময়ূৰ মিক্স আছামিছৰ মজিয়ালৈ স্বাগতম জনাইছোঁ আৰু মই কথা পাতি আছিলোঁ অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী শকুন্তলাৰ প্ৰিয়ংকা আৰু বাস্তৱত শ্যামলিমা দাস নমস্কাৰ নমস্কাৰ আৰু এইটো খণ্ড হ'ল প্ৰেংক কল মানে ৰাইজে এটা বিচাৰি থকা খণ্ড খুব ইণ্টাৰেষ্টিং হয় হয় বহুত ইণ্টাৰেষ্টিং মই চাইছোঁ তোমাৰ ভাল চাইছিলে ন গতিকে প্ৰেংক কল আগতে কৰিবাছিল নে আপুনি পোৱা নাছিলে নাই পোৱা নাই আজি মানে ফাৰ্ষ্ট অভিজ্ঞতা ন ফাৰ্ষ্ট টাইম কৰিম আৰু ভিডিঅ'টি আৰম্ভ কৰাৰ প্ৰাক্ষণত কৈ দিওঁ যদি আপোনালোকে মোক ইনষ্টাগ্ৰাম লগতে ফেচবুকত পোনপটীয়াকৈ কথা পাতিব বিচাৰে আপোনালোকে মোৰ ইয়াত আইডি দেখা পাইছে ইনষ্টাগ্ৰামৰ আইডি লগতে ফেচবুকৰ আইডি আপোনালোকে মোক ফ'ল' কৰি কথা পাতিব পাৰিব কাক কৰিব প্ৰেংক কল কাক কৰিম কোৱাচোন আচলতে প্ৰেংক কলটো মানে জালত বেছি ক্ল'জ থকা যায় তেখেতক ক'লে বেছি ভাল আৰু মানে পিছত গম পালেও বেছি বেয়া নাপায় আৰু এতিয়া শকুন্তলা ফেমিলিৰে কাবাক কৰোঁ নেকি ফেমিলি কৰিলে ভাল হয় যিটো চিলেকশ্যন ৰাইজে চাই ভাল পাই আছে ন ঠিক আছে পাৰি কাৰ লগত কৰিম আৰু ফিমেলে মেলক কৰিলে ভাল লাগিব যদি কোনোবা ভাল মেল আৰ্টিষ্টক কৰিব পাৰে ভাল লাগিব এনেই তোমাৰ চেনেলত চাগে কোনে কৰিছেনো তোমাৰ চেনেলত আমাৰ শকুন্তলাৰ মানসে কৰিছে তাৰপিছত ৰূপচন্দাই কৰিছে তেতিয়াহ'লে মই সিহঁতক নকৰোঁ নেকি সিহঁতক কৰিলে বেয়া হ'ব বেলেগ কৰোঁ নহ'লে অলপ ধৰা পৰি যাম দীপাংকৰক কৰিছা নেকি বিনোদনক নাই কৰা তে সেইটোৱে কৰোঁ নেকি বিনোদনকে কৰোঁ নেকি ধামাকা হ'ব ট্ৰাই কৰি চাম আৰু ট্ৰাই কৰি চাব পাৰি ইয়াৰ পৰা কৰিলে গম পাব নেকি নাম্বাৰ ছেভ আছে নেকি মোৰ নাম্বাৰটো আছে তাৰ তাত আচ্ছা তে নাম্বাৰটো মোক দিলে হ'ল ষ্টৰি কি হ'ব এতিয়া ষ্টৰিটোহে মেইন ষ্টৰিটো এই তাৰ কেৰেক্টাৰটো এতিয়া বৰ্তমান তাৰ বিনোদনৰ চৰিত্ৰটো বেয়া পাই আছে বৰ্তমান গালি খাই আছেতো ৰাইজৰ পৰা ময়ো এনেকৈ গালিয়ে দিওঁ নেকি বঢ়িয়া ৰ'বা নাম্বাৰটো লোৱাচোন তুমি নাম্বাৰ 73 দিয়া মোক দিয়া খুবি খালেতি মন আকুৱালি ল গতিকে লগাই দিছোঁ আৰু ৰাতিপুৱা যদি ব্যস্ত নাই ধৰিব লেফেলে কথা নেকি ল'লে হ'ল লাগিছে বাৰু গালি নিদিয়ে মানুহজন গালি দিয়া বিধৰ নহয় কিন্তু হ'লেও আৰু অশান্তি পাব পাৰে ন ৰাতিপুৱাই ৰিং কৰি আছে আপুনি ডাইল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে অনুগ্ৰহ কৰি আকৌ লগাই দিছোঁ বাৰু হেল্ল' দাদা কোনে কৈছে দাদা দীপাংকৰ দাদা হয়নে হেৰি বিনোদন আপুনি কোনে কৈছে মোক আপুনি চিনি নাপাই দিয়ক মই মানে এই অলপমান মঙলদৈৰ পৰা কৈছিলোঁ ৰং নম্বৰ হেল্ল' দীপকৰ দাদা হয়নে দীপকৰ মাতটোতো মই একে লাগিছে ৰং নম্বৰ বুলি কিয় ক'লে কি হ'ল মানে কথাই পাতিব নাপালো যে ৰং নম্বৰ ডাইৰেক্টলি আকৌ লগাইছোঁ বাৰু কিবা কামত আছে নেকি বাৰু তাকেতো নাজানো নহয় হৈছে আৰু হেল্ল' হেৰি বিনোদন দাদা আপুনি ফোনটো কাটি নিদিবচোন আপোনাক মই যেতিয়া ক'লো ৰং নাম্বাৰ বুলি আপোনাক কোনোবাই ৰং নাম্বাৰ দিছে আপুনি কিয় কাৰণে ফোন কৰি আছে কিন্তু আপোনাৰতো মাতটো শুনি আমি গম পাইছোঁ এনে এইটো বিনোদন দাদাৰ মাত বুলি আপোনাৰ সদায় চিৰিয়েল চাই থাকোঁ মাত একে হ'ব পাৰে এইটো ৰং নাম্বাৰ দিছে আপোনাৰ লগত কোনোবাই বদমাচি কৰিছে দাদা কিয়নো মিছা কথা কয় আপোনাৰ বোলে মনটো বৰ ভাল সেইটো কথা ফোন কৰিলে মই ব্লক লিষ্টত দিব লাগিব আৰু নম্বৰটো তেনেকুৱা দাদা কিয় আৰে কথা পাতিব নিবিচাৰে
গতিকে ৰং নাম্বাৰ বুলি কাটি দিছে প্ৰথমতে চিনি পোৱা নাই চিনিটো নাপায় এইটো আৰু গতিকে আকৌ এবাৰ লগাই দিছোঁ বাৰু আকৌ লগাই দিছোঁ বাৰু বা কি কয় হে ভগৱান ৰিচিভ কৰিবনে সি বাৰু ৰিচিভ নকৰে হেল্ল' অ দাদা আপুনি মিছাকে কিয় কাটি দিছে আপুনি বিনোদন নহয় আপোনাৰ নাম্বাৰটো মই ভুলকে পাম নেকি অ দাদা প্ৰব্লেমটো কি হৈছে আপোনাৰ নহয় দাদা তাৰমানে কি জানেনে আপোনাৰ নম্বৰটো মই পাইছোঁ আৰু আপুনি বোলে বৰ মানুহটো ভাল মানুহ সেইকাৰণে বোলে এটা কথা পাতি চাওঁ সেইকাৰণে ফোনটো লগাইছিলোঁ নাম্বাৰটো পাইছে মই দিয়া নাই যেতিয়ালৈকে মই আপোনাৰ লগত কথা পাতিব নোৱাৰো অ দাদা শুনক নহয় কথা এটা মোক কওক হেল্ল' এতিয়া শুনক আপুনি এতিয়া অডিয়েঞ্চৰ কাৰণে এইগিলা নাটক চাটক কৰে হয়নে তো এতিয়া অডিয়েঞ্চৰ লগত অলপ ভালকৈ কথাটো পাতক আমাৰ কিছুমান অলপমান কমপ্লেইন আছে আপোনাৰ মই ঠিকে পাতিম কিন্তু এনেকৈ আননন নম্বৰ কালেক্ট কৰি কিনে মই কাৰো লগত কথা নাপাতো গম পাইছেনে কথাটো বুজি পাইছে নেকি নহয় শুনক কথাটো শুনক এতিয়া মই তাৰমানে এই মঙলৰ এখন ভিতৰৰ গাঁৱৰ পৰা কৈছোঁ হে আপোনাৰ আমাৰ এৰে মতাগিলাকে বৰ ভাল পোৱা হৈছে আপুনি এবাৰ ঘৈণীয়েকটোক ঘৰত আনে এবাৰ থবা যায় কেতিয়াবা ভাল পাওঁ বুলি কয় ভাল নাপাওঁ বুলি কয় আপোনাক ধৰি এতিয়া মোৰ মানুহটোৱে মোক বৰ কষ্ট দিয়ে নহয় বুজি পাইছে নে কথাটো আপুনি এইগিলা কিয় কৰে এতিয়া আপোনাক আমি চাওঁ ৰাইজে চাই আপোনাক ভাল পায় আপুনি যি কৰে আমাৰ মানুহগিলাই ফ'ল' নকৰিব এইখিনি কথা যোনে কেৰেক্টাৰটো লিখিছে তাৰ লগত পাতি ল'ব মোৰ লগত নহয় কোনে লিখছি কেৰেক্টাৰটো কোনে লিখছি আমি কি দৰকাৰত সেইটো মানুহ লগত কথা পাতিম আপোনাকহে আমি দেখা পাওঁ টিভিত চিৰিয়েলখন যেতিয়া চাই তাত নেম কাষ্টিং যায় নহয় সেইখিনি অলপ পঢ়িব সেইখিনি আপোনালোকক পঢ়াৰ কাৰণে দিয়া হয় সেই মানুহটোৰ নাম্বাৰটো দিয়ক সেই মানুহটোৰ লগতো কথা পাতিম আপোনাৰ ধৰি যে মোক ঘৰতে নাম্বাৰ তুমি যাৰ পৰা মোৰ নাম্বাৰটো পাইছা তাৰ পৰা কালেক্ট কৰিবা সেই মানুহটোৱে আপোনাৰ নাম্বাৰটোহে দিছি আৰু আপুনি প্ৰথমতে ৰং নাম্বাৰ বুলি কিয় মিছাকে কৈছিল অভিনয় কিন্তু আল্টিমেটলি যিটো অভিনয়ৰে মানুহ একদম খং উঠিছে দেই এতিয়া আকৌ এবাৰ লগাই দিওঁ এই ভগৱান দে খং উঠিছে এবাৰ ৰিচিভ কৰিব নেকি তাকে এবাৰ কাটি দিব চাগে মই নকওঁ তুমি কোৱা স্ক্ৰিপ্ট তুমি কোৱা তুমি স্ক্ৰিপ্ট এটাক বিচাৰি দিব দিছে এই ভগৱান অ দাদা ফোনটো কাটি দিলি নহয় ফোনটো এনেকে কাটি দিলি নহয় আপুনি উত্তৰ দিয়ক আপুনি মোৰ চিৰিয়েলখন চোৱাৰ বাবে অশেষ ধন্যবাদ মোৰ ফালৰ পৰা ঠিক আছে একদম আপোনাক মই প্ৰণাম কৰিছোঁ সেৱা জনাইছোঁ কিন্তু মোক এনেকৈ ফোন কৰি কিনে আমনি দিলে মই আপোনাৰ নাম্বাৰটো ব্লক লিষ্টত পঠাই দিম তাৰপিছত আপুনি কিবা দৰকাৰী কথা হ'লেও মোৰ লগত পাতিব নোৱাৰিব নহয় জানো নহয় কিন্তু হ'লেওতো আপোনাৰ এই প্ৰশ্নটোতো উত্তৰটো আপুনি দিব লাগিব ভাই প্ৰশ্নৰ উত্তৰটো আপুনি নাপায় আৰু আপোনাৰ একচেণ্টৰ পৰা মই গম পাইছোঁ যে আপুনি মংগলদৈৰ ফালৰ নহয় গতিকে মিছা কথা কৈ কিনে দিগদাৰ দিয়াটো অলপ কি কথা পাতিব নেকি আপুনি কেনে পাতিম আৰু দীপাংকৰ নে কোন দিবা বিনোদন বঢ়িয়া মই ভাল পাওঁ বিনোদন মই ধৰলে ফোন কাটি দিছে ভাবিছে নেকি মই গালি দিম বুলি মই বিনোদনক মই ছাপোৰ্ট কৰিম একচুৱেলি কিন্তু মোকে আৰু ফোন কাটি দিছে কি হ'ব এতিয়া আকৌ কৰিবানে মা এবাৰ তুমি কৰা দেই মই নোৱাৰো জমিছে ভাল লাগিছে হে ভগৱান তুমি কিন্তু গালি খাবা দেই আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে আকৌ এবাৰ কামৰ দিব লাগিব হে ভগৱান মইতো ছাপোৰ্টে কৰিম ন মই ছাপোৰ্টে কৰিম মই বিনোদনক ভাল পাওঁ নাজানি ন তুমি যে ছাপোৰ্ট কৰিবা ফটো ধৰিলা মই আপোনাক ভাল পাওঁ তেনেকৈ দিম হেল্ল' মিছেছে কিবা কৈছে নেকি এই মানে মই দিছোঁ ৰ'ব এটা স্বৰ লগাই দিছোঁ কিবা কৈছে নেকি আপোনাক মই আপোনাক চাওক আপোনাৰ কেৰেক্টাৰক মই বহুত ভাল পাওঁ আপুনি কি কৰে সেইটো আপোনাৰ ব্যক্তিগত কথা সেইটো নহয় শুনক মই আপোনাক একদম ভাল পাওঁ আপুনি যিটো কেৰেক্টাৰ কৰিছে বঢ়িয়া কৰিছে এইবিলাকে মানে য'ত ত'ত যাব এনেকৈ কেৰেক্টাৰলেছ কিবা কিবি চুপ মই কথা পাতি আছোঁ না চুপ বিনোদন ভাল একো ভাল নহয় বঢ়িয়া পাঠ কৰিছে বিনোদন মই তোমাৰ লগত সদায় আছোঁ একদম অলৱেজ উইথ ইউ মানে কি তাৰমানে কি ক'ব বিচাৰিছা মানে কি আপিগিলা তাৰমানে ভাল নেকি বঢ়িয়া শকুন্তলাক মই অলৱেজ ছাপোৰ্ট কৰিম তোমাৰ ঘৰ ক'ত নো বিনোদন কিয় লাগে নহয় আমিতো এটা হেৰি মানুহ ন আমি ছাপোৰ্ট কৰিছোঁ খানা চানা ধুনীয়াকৈ বহিলে খাই নামাতে ন এনেকৈ খানা খাবা আহিছি
কি কৈছা চিৰিয়েলখন চাই আপুনি মই বঢ়িয়া মই ৰেগুলাৰ চাওঁ একদম মই তুমি কমপ্লিট নামটো কি হয় কি নাম বিনোদনৰ কমপ্লিট নামটো কি হয় মই এতিয়া চোৱা এতিয়া বিনোদন বুলিয়ে মই পাই আছো এই আপুনি এনেকে বিনোদনৰ অৰিজিনেল শুনা ফোন কৰি আমনি দিব নোৱাৰে আগতে মোৰ কমপ্লিট নাম জানো দীপাংকৰ ৰয় নোৱাৰে কাৰণ মই আপোনাক ব্লক লিষ্টত দি আছো দীপাংকৰ ৰয় নহয় জানো ৰং নাম্বাৰ দীপাংকৰ ৰয় নহয় আকৌ কাটিলে ৰং নাম্বাৰ বুলি কৈছে আৰু নালাগে একদম পুৰা ফোনৰ ভিতৰত সি সোমাই আহি পেলাই আমাক মাৰিব মই কৈ দিওঁ নেকি দীপাংকৰ সঁচাকে মই ক'ব লাগিব ইমান সহজ সৰল ল'ৰাটো খুব বেছি মানে একদম কিবা হৈ গৈছে ন এবাৰ ধুনীয়াকে কৈ দিলে হ'ল মোৰ পৰা তোমাৰ পৰা ৰিচিভ কৰিবনে কৰিব চাগে হে ভগৱান কৃষ্ণ 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 ভগৱান ভগৱান আমাৰ ব্লেক লিষ্টত সোমাই দিলে হৈছে আৰু কিন্তু নাই এতিয়ালৈকে ব্লক কৰা নাই ৰিং কৰি আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে অনুগ্ৰহ কৰি মই কৈ দিওঁ নেকি বুকুখন ঢকঢকাই আছে মানে তোমাৰ পৰা কৈ দিয়া হে ভগৱান নাই আকৌ এবাৰ লাষ্ট কৰোঁ নেকি লাষ্ট কৰিছ আৰু তোমাৰ সাহস আছে যদি কৰা মোৰ সাহস আছে মইতো প্ৰায় কৈয়ে থাকোঁ ন গতিকে বেয়াও লাগিছে এনেকৈ কৈ পেলাই কিন্তু উপায় নাই আৰু এইবাৰ ৰিচিভ কৰিব হে ভগৱান কৰ আৰু হেল্ল' দীপাংকৰ ঐ মই শ্যামলী মা প্লিজ ফোনটো লগাই দিবা মই শ্যামলী মা কি খবৰ ভাল শুনা না ৰাতিপুৱাই যে আৰম্ভ কৰিছা এইবোৰ কিয় চৰি মানে কি জানানে মই ময়ূৰ মিক্সত আছো হা ময়ূৰ মিক্স আছামিজ যে ইউটিউব চেনেলটো তাতে আছো মই কেমেৰাৰ ফ্ৰণ্টত একদম তাহাঁতি কোৱাৰ কাৰণে মানে ৰাম বহুত চৰি দেই বহুত চৰি মই জানো তোমাৰ ৰাতিপুৱাই নাই একদম ঠিক আছে একো নাই মোৰ মানে একদম দৌৰা লাগিছে গম পাইছা মোৰ কাম কেইটামান আছে ৰাতিপুৱাই পৰা মূৰ গৰম কৰিলো ন চৰি মই ভাবিছো দেই ইমান ঠিক আছে দিয়া মোৰ ফালৰ পৰা তোমাকো শুভেচ্ছা থাকিল আৰু চেনেলটোকো শুভেচ্ছা দিলো থেংক ইউ তুমি বেয়া পোৱা নাইতো বেয়া নাপাবা হা এইটো মানে এটা ৰাউণ্ডে আছে এইটো চেগমেণ্ট এটা আছে প্ৰেংক কল বুলি সেইটোতহে কৰিছিলো পাই থাকো এইখিনি মই জানো দিয়া চৰি এই আৰু ময়ূৰে তাৰ ফালৰ পৰা এটা চৰি কওক নাই দীপাংকৰ দা হয় মই ময়ূৰে ক'লো চিনি পাইছেনে বাৰু একেবাৰে বেয়া নাপাব ৰিয়েলি চৰি একদম জাষ্ট প্ৰেংক কল তাকে আৰু ঠিক আছে আৰু ভাল লাগিল আৰু পিছত কথা পাতিম আৰু থেংক ইউ টাইম দিয়াৰ কাৰণে পিছত কথা পাতিম ঠিক আছে বাই ৱাও মানে একদম ঘূৰি পকাই শেষত ছাকচেছ মই এতিয়া ঢকাই আছে বুকু আৰু লাইফত ফাৰ্ষ্ট টাইম প্ৰেংক কল কৰিছে সঁচাকৈ বহুত বেছি ভাল মানে প্ৰেংক কল কৰিছো আৰু গালিও খাইছো মানুহজনৰ খঙো উঠিছে ভাবাচোন চব ফালৰ পৰা ছাকচেছ হলো দয়াও উপজিছে দীপাংকৰ দালে আগতকে শেষত কৈছো দীপাংকৰ দা যদি আপুনি ভিডিঅ' চাই আছে একদম ৰিয়েলিষ্ট ষ্টৰি মোৰ পৰা ময়ো চৰি কৈছো আৰু একেবাৰে বেয়া নাপাব জাষ্ট এটা ধেমেলীয়া ভিডিঅ' আছিল যদি আপোনালোকৰ ভিডিঅ' চাই ভাল লাগে আপোনালোকে প্লিজ যিমান পাৰে শ্বেয়াৰ কৰি দিব ন শ্বেয়াৰ কৰিব লাইক কৰিব শেষত কি ক'ব খুব ভাল লাগিছে মানে মোৰ কলিজাটো এইখিনিলৈকে আহি গৈছিলে মানে ভয়ত মানে কি আৰু ৰাতিপুৱাই পুৱা মানুহ এটাক কামোৰ দিয়া এনেকে দিগদাৰ পাইছে বুলি আৰু অকণ ভয় লাগিছিলে কিন্তু নাই সি একদম কুল মানুহ হয় সি দৌৰাদৌৰিকে আছে যে সি ক'ৰবাত যাব ওলাইছে কাম এটা আছে সেইকাৰণে আচলতে খং উঠিছিলে কাৰণ বাৰে কৰি আছো এটা নম্বৰ পৰা বাৰে দিগদাৰ দিলে কাৰ খং উঠিব তেনেকুৱা ৰিচিভ যে কৰিছে সেইটোৱে বহুত বাৰে যে কৰোঁতে ৰিচিভ কৰিছে সেইটোৱে বহুত ভাল লাগিলে এনজয় কৰিলো ভাল লাগিলে ফাৰ্ষ্ট টাইম প্ৰেংক কলৰ এক্সপিৰিয়েঞ্চ ভাল গ'ল গতিকে সকলোকে ধন্যবাদ জনাই বিদায় লৈছো জয় আই অসম মই আছো তোমাৰে দুচকুৰে পাহিতে চাৰুৱা দুচকু জপা অতুৰিয়া বতাহে উৰি আহি ক'লে যে পাহাৰৰ চূড়াকে মেঘে যাচিয়াৰে